অসমীয়া শিৱ বড়ো ডোঙাবৰী চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ বাবে ভাল খবৰ আহি পৰিছে। যদি আপোনালোকে 2023, 2024 বা 2025 চনত আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি পৰিছে। 2025 চনৰ ফেব্ৰুৱাৰী মাহত নতুন চৰকাৰী ঘৰৰ ভেৰিফিকেশ্যন লিষ্ট আহি গৈছে। এই ভেৰিফিকেশ্যন লিষ্টত কাৰ নাম আহিছে বা কাৰ নাম অহা নাই আপোনালোকে ঘৰতে বহি জানিব পাৰিব। আপোনালোকে পঞ্চায়তত যাব নালাগে, ক'তো যাব নালাগে। যদি আপোনাৰ হাতত স্মাৰ্টফোন আছে সেই ফোনৰ জৰিয়তে আপোনালোকে চাব পাৰিব। 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ চৰকাৰী ঘৰৰ লিষ্ট আপোনালোকে চাব পাৰিব। যদি আপোনালোকে চাব নোৱাৰে মোক কমেণ্ট কৰি জনাব কোনটো ব্লকৰ পৰা আপোনালোকে চাই আছে আৰু কোনটো পঞ্চায়তৰ পৰা আপোনালোকে চাই আছে। আপোনাৰ পঞ্চায়তত কিমান ঘৰ আহিছে বা আপোনাৰ ব্লকত কিমান ঘৰ আহিছে এই ভিডিঅ'ৰ মাধ্যমেৰে জানিব পাৰিব। যদিও জানিব নোৱাৰে মোক কমেণ্ট কৰি জনাব, মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম। আপোনালোকে এই ভেৰিফিকেশ্যন লিষ্টটো চেক কৰিবলৈ হ'লে পোনপ্ৰথমে আপোনালোকৰ মোবাইলৰ ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰি লৈ চাৰ্চ বাৰত টাইপ কৰিব লাগিব PMAYG। এনে চাৰ্চ কৰি ল'ব লাগিব। ইয়াত বহুতকেইটা অপশ্যন দেখা দিব। তাৰে এই PMAYG অপশ্যনটো ক্লিক কৰি ল'ব লাগিব। ইয়াৰ পিছত মই অকণমান স্ক্ৰল ডাউন কৰি তললৈ দেখুৱাই দিছোঁ। প্ৰথম ৱেবছাইটটো আৱাজ প্লাছ 2024 ছাৰ্ভে ইনফৰমেশ্যন। ইয়াত ক্লিক কৰিব নালাগে। আপোনালোকে এই 2 নম্বৰ 8.6 FTO ট্ৰানজেকশ্যন চামাৰী অপশ্যনত ক্লিক কৰি ল'ব। পেজটো আকৌ এনেধৰণে খোল খাই আহিব। আপোনালোকে এই চুকৰ হোম অপশ্যনটো তাত আপোনালোকে ক্লিক কৰি দিব লাগিব। পেজটো আকৌ এনেধৰণে অ'পেন হৈ আহিব। আপোনালোকে এই সন্মুখত থকা অৰ্থাৎ এই ক্ৰছ আইকনটো ক্লিক কৰি ল'ব লাগিব। পেজটো পুনৰ এনেধৰণে ইণ্টাৰফেচ খোল খাব। ইয়াতে চাওক আপোনালোকে কিমান ঘৰ ৰেজিষ্টাৰ্ড কৰা হৈ আছে, কিমান ঘৰ চেংচন কৰা হৈ আছে, কিমান ঘৰ কমপ্লিট হ'ল, সম্পূৰ্ণ ডিটেইলছ পাব। ইয়াৰ পিছত আপোনালোকে কি কৰিব, এই আৱাজ অপশ্যনত ক্লিক কৰি দিব লাগিব। লগে লগে তাৰ পোনে এনেধৰণে এটা পেজ খোল খাব। এই পেজটোৰ ভিতৰত আপোনালোকে এই ৰিপৰ্ট অপশ্যনত ক্লিক কৰি ল'ব লাগিব। পেজটো আকৌ এনেধৰণে লোডিং হৈ দেখা দিব। তাৰপিছত আমি পেজটো তলৰ ফালে স্ক্ৰল ডাউন কৰি একেবাৰে শেষত এটা অপশ্যন পাম ছ'চিয়েল অডিট ৰিপৰ্টছ। এই অপশ্যনটো চাব লাগিব। এই অপশ্যনত বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন এই অপশ্যনত আমি ক্লিক কৰি ল'ব লাগিব। পেজটো আকৌ এনেধৰণে খোল খাব। ইয়াত আমি বহুতকেইটা অপশ্যন পাম। আমি অল ষ্টেট বুলি এটা চিলেক্ট অপশ্যন এটা পাম। আমি ইয়াত ক্লিক কৰি আসাম চিলেক্ট কৰি ল'ব লাগিব। তাৰপিছত এই নেক্সট চিলেক্টটো ক্লিক কৰি ল'ব লাগিব। ইয়াত আপোনাৰ জিলাসমূহ দেখা দিব। আপুনি কোনটো জিলাৰ হয় সেই জিলাটো আপুনি বাছি ল'ব। আকৌ এই তলৰ নেক্সট অপশ্যনটো ক্লিক কৰি আপোনাৰ ব্লকটো চিলেক্ট কৰি ল'ব। আপুনি কোনটো ব্লকৰ হয় সেই ব্লকটো আপুনি চিলেক্ট কৰি ল'ব। আকৌ তলত এটা আৰু চিলেক্ট অপশ্যন থাকিব। সেই চিলেক্ট অপশ্যনটো ক্লিক কৰি আপোনাৰ পঞ্চায়তখন বাছি ল'ব। আপুনি কোনটো পঞ্চায়তৰ হয় পঞ্চায়তটো আপুনি বাছি ল'ব। আকৌ তলত চিলেক্ট অপশ্যন পাব। সেই চিলেক্ট অপশ্যনত ক্লিক কৰি আপোনাৰ বৰ্ষ অৰ্থাৎ 2024 চনৰ পৰা 2025 চন অপশ্যনটো আপুনি ক্লিক কৰি ল'ব। তলত আকৌ এটা চিলেক্ট অপশ্যন থাকিব। সেই চিলেক্ট অপশ্যনত ক্লিক কৰি
এই প্ৰথম প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ অপশ্যনত ক্লিক কৰি ল'ব। পেজটো এনেধৰণে লোডিং হৈ অহাৰ পিছত তলত কেপচা সংখ্যা পাব। এই কেপচা সংখ্যাটো আপুনি যোগ থাকিলে যোগ কৰিব, বিয়োগ থাকিলে বিয়োগ কৰি এনচাৰটো এই খালী ঠাইত বহাই দিব। তাৰপিছত এই ছাবমিট অপশ্যনত ক্লিক কৰি ল'ব। ইয়াৰ পিছত আমি পেজটো তললৈ স্ক্ৰল ডাউন কৰি আমি সম্পূৰ্ণ পঞ্চায়তৰ লিষ্টসমূহ আমি দেখা পাম। আপোনাৰ যদি এই লিষ্টত নাম থাকে তেন্তে আপুনি চৰকাৰী ঘৰ এটি লাভ কৰিব। ইয়াত আপোনাৰ বেনিফিচিয়াৰী নাম থাকিব, তাৰপিছত ইয়াত আপোনাৰ বেনিফিচিয়াৰী ফাদাৰ নাম থাকিব, ইয়াত আপোনাৰ পেঞ্চন ID নাম্বাৰ থাকিব, ইয়াত আপোনাৰ জব কাৰ্ড নম্বৰ থাকিব। পুনৰ আমি পেজটো ওপৰলৈ টানি চালে আমি ইয়াত এটা অপশ্যন পাম, PDF অপশ্যন। এই ডাউনলোড PDF অপশ্যনটো আপুনি ডাউনলোড কৰি ল'ব পাৰিব। মোৰ ইউটিউব চেনেলৰ মৰমৰ বন্ধু বান্ধৱীসকল, যদিহে চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই অল কৰি থৈ দিব, যাতে এনেধৰণৰ নতুন নতুন খবৰবোৰ আপোনালোকলৈ পোনপ্ৰথমে যায়, তাৰ বাবে কামনা কৰিলোঁ। জয় আই অসম।